নমস্কাৰ বন্ধুসকল, আজি টিকটক ইউজাৰসকলৰ বাবে এটা ভাল খবৰ। ভাল খবৰটো কিনো সকলোৱে গম পাইছে চাগে, যিসকলে টিকটক চলাই বহুত বেছি ভাল পায় সেইসকলে মোতকৈ আগতে নিউজটো পাইছে। আপোনালোক এতিয়া টিকটকৰ ভাল খবৰটো হৈছে যে টিকটক বেন কৰি লোৱা সুপ্ৰিম কোৰ্টে উঠাই লৈছে। বেন কৰাৰ আদেশটো উঠাই দিয়া হৈছে। লগতে এতিয়াৰ পৰা আজিৰ পৰা টিকটকটো উপলব্ধ হ'ব গুগল প্লে ষ্ট'ৰত পুনৰবাৰ, আৰু এপল ষ্ট'ৰতো পাব। টিকটকটো যি কাৰণে বন্ধ কৰি দিয়া হৈছিল, তাৰ বন্ধ কৰি দিয়াৰ পিছতে টিকটকৰ যিবিলাক কৰ্মচাৰী, টিকটকৰ কোম্পানী কৈছে যে 60 লাখ ভিডিঅ' টিকটকৰ পৰা 60 লাখ ভিডিঅ' ডিলেট কৰি দিয়া হৈছে। কমিউনিটি গাইডলাইনৰ যিবোৰ নিয়ম উলংঘা কৰিছিল সেইবিলাক ভিডিঅ' 60 লাখ ভিডিঅ' ডিলেট কৰি দিয়া হৈছে, আৰু আগলৈকে এনেকুৱা ভিডিঅ' আপলোড কৰাৰ ওপৰত নিয়ম কানুন বনোৱাই দিয়া হ'ব, যাতে আগলৈ আৰু এনেকুৱা কমিউনিটি গাইডলাইনৰ নীতি উলংঘন কৰিব নোৱাৰে, তাৰ ওপৰত ধ্যান ৰখা